ফ্ৰেণ্ডছ নমস্কাৰ আজি ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ পাকঘৰৰ কামেৰে আজিৰ দিনটো মোৰ কাৰণে খুব স্পেচিয়েল কিয়নো আজি মোৰ বাবাৰ বাৰ্থডে তো পাকঘৰৰ কামখিনি শেষ কৰি মই বাবাৰ কেক বনাবলৈ আৰম্ভ কৰিলোঁ গোটেইখিনি প্ৰচেছ বনাই দেখাব নোৱাৰিলোঁ মই কিছুমান মুহূৰ্ত মই ভিডিঅ'ত ৰাখিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব সম্ৰাট অমৃতে সয়াবিনৰ তৰকাৰীটো যদি অলপমান ঝুল দি পেলাই বনাও খাই ভাল নাপায় সেইটো কাৰণে আজি আঠা কৰি পেলাই বনাই দি আছোঁ আলুখিনি আগতে ভাজি লৈছোঁ তাৰপিছত টমেটো ভাজি মই সয়াবিনকেইটা ভৰাই ঝুল ভৰাই দিছোঁ ইপিনে ঘৰৰ পৰা অনা কিছুমান সজনাৰ পাত আছিলে সেইখিনি মই কঁঠাল গুটি কেইটামান ভৰাই পেলাই ভাজিছোঁ আজি দুপৰীয়াৰ কাৰণে সয়াবিনৰ তৰকাৰী আৰু এই সজনা পাতৰ ভাজি কৰিলোঁ পাকঘৰৰ গোটেইখিনি কাম সামৰি পেলাই মই এতিয়া কেক বনাবলৈ আৰম্ভ কৰিলোঁ প্ৰথমতে আমি বাটাৰখিনি মিক্স কৰি লওঁ বাৰ্থডে কেকটো হৈছে ব্লুবেৰী চিজ ক্ৰীমৰ কেক বনাই আছোঁ সেইটো কাৰণে বিস্কিটখিনি আগতে ক্ৰাছ কৰি পেলাই হেৰি কৰি লৈছোঁ হোৱাইট ছেট কৰি লৈছোঁ ক্ৰীম চিজ ব্লুবেৰী কেক বহুত টেষ্ট হয় কিন্তু মোৰ এটা ভুল হৈ গ'ল মই কেক টিনটো মানে ডাঙৰ কেক টিন এটা লৈ ল'লোঁ সৰু এটা কেক টিন ল'লে মানে অলপমান ওখ হ'লে হয় কেক টিনটো চাপৰকৈ লোৱাৰ কাৰণে কেকটো মানে অলপমান চাপৰ হ'ল হ'লেও টেষ্ট হৈছে কিন্তু কেকটো সেইপিনে কমপ্লিট হ'বলৈ দিছোঁ আৰু এইপিনে মই ব্লুবেৰীৰ যোনটো জেলি আছে এইটো বনাই ল'লোঁ আজি ৰাতিপুৱা আমাৰ সোনকালে উঠিলোঁ সোনকালে উঠি পেলাই মই পাকঘৰৰ কামখিনি সোনকালে শেষ কৰিছোঁ কিয়নো এইটো ব্লুবেৰী কেকটো মানে এটলিষ্ট ক্ৰীম চিজৰ কেকহে হয় এইটো কাৰণে ফ্ৰিজত কমেও মই 7 to 8 আৱাৰ্ছ মই ৰাখিব লাগে এইটো কাৰণে সোনকালে উঠি পাকঘৰৰ কামখিনি শেষ কৰি পেলাই মই কেকটো আৰম্ভ কৰিছোঁ এতিয়া এইটো কমপ্লিট কৰি আজি মই মাহঁতৰ ঘৰত যাম ফ্ৰেণ্ডছ কেকটো কমপ্লিট হ'ল এতিয়া মই ঘৰত লৈ গৈ আছোঁ এতিয়াতো মই ভিডিঅ' কৰিব পাৰোঁ কি নোৱাৰোঁ ঠিক নাই কিয় কেমেৰাততো কোনো আহিব নিবিচাৰে আপোনালোকক দেখাই গৈ আছোঁ এতিয়া মাহঁতৰ ঘৰত গৈ আছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব মোক লাইক শ্বেয়াৰ কমেণ্টো কৰিব सारे 7 বছর করে নে কিটা মত হ্যাপি বার্থডে আহ পানি কেবা তো কেক কাটা মুহূৰ্তটো উঠাবই নোৱাৰিলোঁ চবে পলাইছে গোটেই মোৰ ল'ৰাকেইটাৰ পৰা আৰম্ভ কৰি মোৰ ভণ্টিহঁতৰ গোটেইকেইটা পলাইছে ভিডিঅ'ত আহিব বুলি ভিডিঅ'টোত মোৰ হাজবেণ্ড মোৰ মা দেউতা আৰু এই সৰু পোৱালিটো আমাৰ ভাড়া ঘৰত থাকে কেক কাটাৰ সময়ত আমি লৈ আনিছোঁ এইকেইটাই আছোঁ আৰু বেছি মই ইমানকৈ হেৰিটো ভিডিঅ' কৰিব নোৱাৰিলোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো আজি মই ইয়াতে শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে চাব